মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া পুৱাৰ 9টামান বাজিলে আৰু আপোনালোকে মোক চাগে দেখি গমেই পাইছে যে মই গাটো ধুই উঠিলোঁ। আজি মূৰটোও ধুলোঁ কাৰণ ঘামি থাকে ইমান গৰমত, তাৰ কাৰণে আৰু গাটো সিমান ভাল নাছিল, অলপমান ভিতৰি ভিতৰি জ্বৰ উঠা যেন লাগি আছে, গৰমৰ কাৰণে নিশ্চয়। পুৱা মই কি কৰোঁ, কি খাওঁ ফাৰ্ষ্ট সেইটো আজি আপোনালোকক দেখাওঁ। মই পুৱা সকলোতকৈ ফাৰ্ষ্টতে পানী খাওঁ, কাৰণ অলপ কুহুমীয়া গৰম পানী, কাৰণ সেইটো আমাৰ দেহৰ কাৰণে বহুত ভাল। খালী পেটত খাব পাৰিলে যাৰ গেছ প্ৰব্লেম থাকে তাৰ কাৰণেও ভাল, আৰু এনেও পুৱা পানী খোৱাটো ভালেইখিনি ভাল, বহুত গুণ পোৱা যায়। তাৰ কাৰণে মই পুৱা পানী খাওঁৱে। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'ত কি কৰোঁ কি নকৰোঁ, আপোনালোকক পিছত লগ পাই আছোঁ। এতিয়া অলপ ময়ো এডিটিং কৰিব লগা আছে, চ' মই আপোনাক পিছত লগ পাই আছোঁ। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ অপৰাজিতা ফুলডাল লাগিছে, দুপাহি লাগিছে ধুনীয়াকৈ, নতুন নতুন গাছ, তাৰ কাৰণে আৰু এটা ধুনীয়া কৰও দিছে আৰু লাগিব। হাই এভৰিৱান, গুড ইভিনিং। এতিয়া গধূলিয়ে হ'ব, গুড ইভিনিং মানে 5টা মানেই বাজিব। ভিডিঅ'টো মই এতিয়াহে আৰম্ভ কৰিলোঁ। আজি দিনটো ব'ৰ হৈ থাকিলোঁ, দিনটো বৰিঙতে গ'ল। লাইট নাছিল দিনটো, মোবাইলত চাৰ্জ নাছিল, মানে এনেকুৱা কিয় কৰে নাজানো। ইমান এনেই গৰম, তাতে গছৰ বতাহ অলপো নালাগে, বতাহেই নবলে, তাতে লাইটো নাথাকে আৰু ফেনটো কেনেকৈ চলিব। গৰমতে দিনটো গছৰ তলতে বহিলোঁ, তাৰে মাজত কামটো থাকৰ কামবোৰতো কৰিবই লাগিব। ইমান গৰমত এইবোৰ ৰন্ধা বঢ়া কামটো আৰু বেছি আৰু জানেই, আৰু যোনে যোনে এইবোৰ কৰে, চব ছোৱালী মহিলাই সকলোৱে জানে ইমান বেছি দিনটো অসহ্যকৰ গৈছে। তো ভাবিছিলোঁ আজি ভিডিঅ' নবনাওঁ, কিন্তু ভাবিলোঁ আৰু এনেই আছোঁ ঘৰত, বৰিং হৈ আছোঁ, অলপমান আপোনালোকৰ লগতে কথা পাতোঁ। তো এতিয়া মই বহি আছিলোঁ ইয়াতে, এইখন চেয়াৰতে বহি আছোঁ আজি গছৰ তলত ধুনীয়াকৈ, সেইও আগত ফুল। তো এনেকৈ দিনটো আজি ইয়াতে চেয়াৰখনতে প্ৰায় বহি পাৰ কৰিলোঁ। বেলাভাতি আজি ভাত খাই উঠি অলপ শুব গ'লোঁ, লাইট অলপমান টাইম থাকি গুচি গ'ল। তাৰপিছত ইয়ালৈ বহিব আহিলোঁ, যি নুঠিলোৱে। ইয়াৰ গছৰ তলত চাব পাৰে এইডাল আমডালৰ তলত বহি আছোঁ। আৰু মেইন কথা হ'ল, এইবাৰ আমাৰ এডাল আমো নালাগিল, আমাৰ 2ডাল আম, 3ডাল আছিল। সিবাৰ আগৰ বতৰত যিমান ডাঙৰ বতাহ বৰষুণ গৈছিল, তাৰ কাৰণে আমাৰ যিডাল ইয়াত ডাঙৰ আম আছিল ৰাস্তাৰ ওচৰত, সেইডাল বাগৰি পৰিলে। এতিয়া এইডাল আছে যাৰ তলত মই বহি আছোঁ, এইডাল আজি হোৱাৰ পৰা এবাৰো লগা নাই। আৰু আমাৰ যিডাল ঘৰৰ পিছত আছে সেইডালো নালাগেয়ে। তো এইবাৰ ঘৰৰ আম খাব পোৱাই নাই, এনেই কিনি খাইছোঁ বা বেলেগৰ খাইছোঁ। ঘৰত এইবাৰ আম গাছ থাকিও লগা নাই, আৰু কি ক'ম আৰু। তো গৰম লাগি আছিলে, তাৰ কাৰণে চুলি উচা বান্ধি ল'লোঁ। এতিয়া আৰু বঢ়িয়া, চুলিখিনি কাটি দিবৰে মন যায়, কিন্তু আৰু কি হ'ব, উপায় নাই। চুলি দীঘল হ'লে ভাল লাগে, তাৰ কাৰণে মই ভাল পাওঁ। আৰু আপোনালোকে যদি মোৰ বিষয়ে জানিব ইচ্ছা কৰে, মোৰ বিষয়ে কিবা সুধিব ইচ্ছা কৰে, মোক আপোনালোকে সুধিব পাৰে, মই এনচাৰ দিম। আপোনালোকে মোক মৰম দিলেহে মই আগুৱাই যাব পাৰিম। মই চেষ্টা কৰি আছোঁ মোৰ ফালৰ পৰা, কিন্তু ইমান গৰমত ভিডিঅ' কি বনাম, ক'ত যাম, আৰু ঘৰত থাকিও বহুত অসহ্য লাগি থাকে। আজি দিনটো অলপ কিছু কামত ব্যস্ত থাকিলোঁ, তাৰে মাজত এতিয়া বহি আছোঁ, লাইট নাই ঘৰত, বাহিৰত বহি আছোঁ, তাৰ কাৰণে বনালোঁ ভিডিঅ'টো। এনেকৈ মিলাই যাই আছোঁ, আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে হয়তো আৰু ভাল হ'ব। তেতিয়া আৰু চাগে ভালকৈ মই টাইম দিব পাৰিম। এতিয়া বেলেগ কাম নকৰিলেও নহয়, কাৰণ ইউটিউবত সম্পূৰ্ণ ভৰসা কৰিবতো পৰা নাই এতিয়া। আৰু কেনেকুৱা টাইপৰ ভিডিঅ' লাগে ক'ব মোক, মই তেনেকুৱাই বনাম। এতিয়া আৰু এনেই বহি আছোঁ, পিছৰ ফালে চাব পাৰে, এয়া মই নাম নাজানো, মই ৰুইছিলোঁ, এতিয়া ইমানখিনি হৈ গৈছে ইয়াতে, ভাল লাগে। কিন্তু জংঘল বহুত হৈছে, দেউতাই অলপ মাজে মাজে কাটি দিয়ে। এতিয়া আৰু অলপ কাইলৈ ফুৰিবলৈ যাম। অলপমান আমাৰ ৰাস্তাৰ পিনে ওলাই আহিছোঁ, বতাহ বলা নাই, অলপমান বতাহ বলিলে ভাল লাগিল হয়। তো আপোনালোকক দেখুৱাই দিছোঁ আমাৰ পৰিৱেশটো। তো চাব পাৰে ইমান ধুনীয়া পৰিৱেশখিনি, আৰু গছ গছনিখিনি ধুনীয়া আছে, কিন্তু বতাহে নাই। বতাহ থাকিলে বহুত বেছি ভাল লাগিল হয়। তো আপোনালোকে চাওকচোন আমাৰ ঠাইখিনি।
আৰু এয়া চাব পাৰে, এইটো মানে কুকুৰ আমাৰ চিনাকি হয়, ঘৰত আহি থাকে, ইয়াত সকলোৰে চিনাকি। ইহঁতৰো গৰম লাগিছে, ইহঁতে আগৰ পুখুৰীটোত গা ধুই আছিল, মোক দেখি ওলাই আহিলে তাৰ পৰা। আৰু এয়া চাওক, ৰাস্তাটো আমাৰ ইয়াৰে, আৰু এয়া গছ গছনি এনেকৈ আছে, ধুনীয়া আৰু ভাল লাগে, ছায়া হয় ইয়াত, ফুৰিব আহি ভাল লাগে। এতিয়া মই দোকানৰ পিনে গৈ আছোঁ, অলপমান কিবা লৈ আহোঁ। আৰু এইখন চাব পাৰে, সৰু ফিল্ড টাইপৰ আছে আৰু পুখুৰী আছে, সেইটো ইয়াত যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি ইয়াত খেলিছিলোঁ। এতিয়াতো খেলিব লগা কোনো নাইয়ে, আছে যদিও আজিকালি মোবাইলতে ব্যস্ত থাকে সকলোৱে। এতিয়া মই দোকানৰ পৰা আহোঁ, এইখিনি টাইমত আজি অলপ ওলালোঁ বাহিৰ। বতাহ অলপো নাই, ইমান বেছি গৰম। অলপ বতাহ থাকিলে ফুৰি ভাল লাগে। আগতে গধূলি ফুৰিছিলোঁ, এতিয়া লগবোৰ নোহোৱাই হৈ গ'ল ফুৰাৰ। মা পঢ়াৰ পিনে পঢ়াই গৈছে, বিয়া হৈও গৈছে বহুত, মইহে ঘৰত ৰৈ গ'লোঁ। দোকানখন লৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। ঘৰত খাম যায়। আকাশখন ইমান ধুনীয়া লগা কৰিছে, আজি ৰ'দটো অলপ কম আছিলে তাৰ কাৰণে। আৰু এতিয়া গধূলিৰ আকাশ, আৰু চাব পাৰে হালধীয়া কৰিছে এইখিনি, আৰু খৰ হ'বই চাগে তাৰ কাৰণে কৰিছে। তো ইয়াতে মই ঘৰৰ পিনে গৈ আছোঁ, ঘৰত গৈ লগ পাই আছোঁ। ঘৰ আহি পালোঁ ৰ'ব, কিন্তু মেগী আনিলোঁ, কয় 2 মিনিটত হয়, পিঠানাতো 2 মিনিটত নহয়, এতিয়া বনাই খাম। গৰম হওক কথা নাই, কিন্তু মেগী মোৰ ফেভৰেট, মেগী খাবই লাগিব। তো এতিয়া মই বনাম, খাম, আৰু কিমাননো আৰু বৰিংকৈ থাকোঁ, মেগী খাব লাগিব। তো এতিয়া মেগীখিনি লৈ আহিলোঁ, চিম্পুল এনাই বনাইছোঁ, একো নিদিয়াকৈ খাই, আৰু বঢ়িয়াকৈ টিভি চাই খাওঁ এতিয়া মেগী। তাৰক মেহতা উল্টা চশমা চাই আছোঁ। তো আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, আগৰ ভিডিঅ'ত আৰু লগ পাম। তো খাই লওঁ এতিয়া মই।